এমুঠি ৰং ছটিয়াবলৈ আহি আছে দীপাংকৰ আৰু কিন্নৰী। জুবিন গাৰ্গৰ কণ্ঠৰে দীপাংকৰ আৰু কিন্নৰীয়ে সিঁচিছে ৰং। এপাহি গোলাপে জগোৱা শীৰ্ষক এই গীতটোত অভিনয় কৰিছে এই দুই নৱাগত শিল্পীয়ে। প্ৰদীপ মহন্তৰ বেনাৰত নিৰ্মিত এই সুন্দৰ গীতটোৰ কথা শশাংক সমীৰৰ। ত্ৰিয়ন মহন্তই সুৰ আৰু সংগীতেৰে সুন্দৰকৈ সজাই তুলিছে এমুঠি ৰং নামৰ এই মিউজিক ভিডিঅ'টো। ইতিমধ্যে এটা প্ৰমো ছ'চিয়েল মিডিয়াত মুকলি কৰা হৈছে। ছ'চিয়েল মিডিয়াত এই প্ৰমোটো মুকলি কৰাৰ লগে লগে সঁহাৰি লাভ কৰিছে। জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ দীপক দে পৰিচালনা কৰা এই গীতটোৰ দৃশ্যগ্ৰহণ কৰা হৈছে গুৱাহাটী, ডিব্ৰুগড় আৰু তিনিচুকীয়াত। গীতটোৰ শ্বুটিঙৰ সময়ত নিউজ 18ৰ কেমেৰাত বন্দী হ'ল অফ কেমেৰাৰ কিছু দৃশ্য। দুয়োগৰাকী অভিনয় শিল্পী দীপাংকৰ আৰু কিন্নৰীয়ে গীতটোত অভিনয় কৰিবলৈ পাই নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে। বহুত ভাল লাগিছে, যিহেতু জুবিন দাই গান গাইছে। শশাংক সমীৰ মোৰ ছাৰ হয়, ছাৰে লিৰিক্স লিখিছে। তাৰপিছত ত্ৰিয়ন মহন্ত মোৰ কাজিন হয়, সি মিউজিক ডাইৰেক্টৰ, সি মিউজিক কৰিছে। আৰু মেইন কথা দীপক দাই কোৰিঅ'গ্ৰাফ কৰিছে, অভিয়াছলি মোৰ ভালেই লাগিব। খুবেই ভাল লাগিছে আৰু দীপক ছাৰ জানেই কেনেকুৱা কাম কৰে তেখেতৰ লগত কাম কৰি বহুত মানে লাকি ফিল কৰিছোঁ। আৰু জুবিন দাৰ নিচিনা ইমান ডাঙৰ ছিংগাৰ এজনৰ গানত কাম কৰি বহুত ভাল লাগিছে। গানটোত মই এজ এ কেৰেক্টাৰ কাম কৰি আছোঁ। এমুঠি ৰং গানটোৰ নাম, আৰু জুবিন দাই গাইছে। এণ্ড টিমটোৰ লগত কাম কৰি ৰিয়েলি বহুত ভাল লাগিছে, স্পেচিয়েলি দীপক ছাৰৰ লগত কাম কৰি। ইফালে নৃত্য পৰিচালক দীপক দে গীতটোক লৈ যথেষ্ট আশাবাদী। এইটো ক'ব গ'লে শশাংক সমীৰে বহুত টাফ মানে লিৰিক্স লিখিছে। তো মই লিৰিক্সবিলাক বুজিবলৈ অলপ মানে প্ৰথমত অলপ টান পাইছিলোঁ, কিন্তু পিছত তেখেতে মোক বুজাই দিলে। আৰু যিটো মানে কাহিনীটো অলপ নতুনত্ব কিবা এটা পাব, আৰু অলপ মানে প্ৰেম কাহিনী, তো তাৰ মাজত এটা নেগেটিভ এইটো মেছেজ এটা আছে। অতি শীঘ্ৰে দৰ্শকৰ মাজত মুকলি কৰি দিব এমুঠি ৰং শীৰ্ষক নামৰ এই মিউজিক ভিডিঅ'টো। আজৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা আৰু ৰাণা গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।